ৰাজ ক'ৰ পৰা আহিলা? নাই মানে আমাৰ ঘৰৰ ওচৰৰ বিলখনত মানে গাঁৱৰ মানুহবোৰে মাছ ধৰি আছিল, এইখন চাব আহিছিলোঁ। ঠিক আছে, তুমি এতিয়া ফ্ৰী আছানে? অঁ ফ্ৰী আছোঁ। উঠা। অঁ ঠিক আছে ব'লক। ক'ত গৈছিলা ইমান দিন? দেখা পোৱা নাই যে? কি ক'ম দাদা তোমাক, গুৱাহাটী গৈছিলোঁ কামৰ বাবে, কিন্তু তাত গৈ যি ঘটনাটো হ'ল ভাবিলেই ভয় লাগে। অঁ, কি হৈছিল কোৱাচোন? কৈছোঁ শুনা। দাদা আপোনালোকৰ দোকানত কিবা কাম আছে নেকি? মই দাদাৰ লগত কথা পাতিব লাগিব। ঠিক আছে ব'লক। নমস্কাৰ। কাম বিচাৰি আহিছে। এতিয়া মানুহ এভেইলেবল আছে। তুমি এটা কাম কৰা, কাৰ্ডখন লৈ যোৱা আৰু পিছত খবৰ ল'বা। থেংক ইউ। আহিবা। দাদা কাম হ'ব নেকি? কামটো নাই ভাইটি, আমাৰ মানুহ আছে। ইমান ৰাতি হ'ল, মই থাকিম ক'ত? মোৰ চিনাকিও নাই।
ছাৰ সোমাব পাৰিমনে? অঁ আহা। ছাৰ কথা এটা সুধিব পাৰিমনে? অঁ কোৱাচোন। মোক মানে কাম এটা লাগিছিল। বহুতৰ ওচৰলৈ গ'লোঁ কিন্তু মোৰ ঘৰত কাম অলপ আছে, কৰিবা? কৰিম ছাৰ। ব'লা। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ অলপ দূৰত ছাৰ, গাঁৱত। গুৱাহাটী আহিছিলোঁ কামৰ বাবে, কিন্তু কাম নাপালোঁ। কালি ৰাতি মোৰ বেগ জোতা এইবোৰ চুৰ হ'ল বাছ ষ্টেণ্ডত শুই থাকোঁতে। এতিয়া মোৰ থাকিবলৈও ঠাই নাই, খাবলৈ পইচা নাই। তুমি আজি ইয়াতে থাকা। তোমাৰ বাবে মই কিবা এটা ব্যৱস্থা কৰিম বাৰু। হয় ছাৰ। তুমি তাৰ বাবে চিন্তা কৰিব নালাগে। আৰু শুনা, তুমি গাঁৱলৈ গৈ গাঁৱতে কিবা এটা কৰা। আৰু আজিকালি উন্নত পদ্ধতিৰে বিজ্ঞানসন্মতভাৱে কৃষিকৰ্মৰ লগত জড়িত হ'ব পাৰা। আৰু চৰকাৰৰ বিভিন্ন আঁচনি আছে, সেই বিভিন্ন বিভাগৰ আঁচনিবিলাকৰ তুমি খবৰ ল'ব পাৰা। হয় ছাৰ, মই কাইলৈ পুৱাই ঘৰলৈ যাম। তোমাক মই এইখিনি দিলোঁ, তুমি লোৱা। ধন্যবাদ ছাৰ। তুমি আজি ৰাতিটোৰ কাৰণে ইয়াতে থাকা আৰু এইখন বিচনাতে শুব পাৰিবা। ব'লা, ৰুমটো দেখুৱাই দিছোঁ। মই হাৰি গ'লে নহ'ব। আমাৰ দৰে যিসকল, আমি হাৰি গ'লে নহ'ব। শুনি দুখ লাগিল ৰাজ। তথাপিতো ছাৰজনে তোমাক যি ধৰণে পৰামৰ্শ দিছে তেনেদৰেই তুমি আগবাঢ়ি যোৱাটো ভাল বুলি মই ভাবোঁ। তাকেই দাদা। মানুহৰ জীৱনত বহুতো সমস্যা আহে, তুমি সেইবোৰলৈ ভাবি নাথাকিবা। সদায় আগুৱাই যোৱা, পিছলৈ কেতিয়াও নাচাবা। দাদা, তুমি ঠিকেই কৈছা। ব'লা এতিয়া আমি গৈ থাকোঁ। ব'লা।